फैगौ लोकसभा बिसायख'थिखौ नोजोर बोनानै बिटिआर हालामाव राजखान्थि हानजाफोरा गावबा गाव हानजाखौ गोख्रों खालामनायजों लोगोसे रायजो राजाफोरनि गोसोखौ बोहोनो नाजानाया नोजोरबोथाव जादों। बेबायदि समावनो दिनै उदालगुरि जिल्ला सिंनि ननै सेरफां ब्लक बिपिएफ हानजानि बानजायनायाव सुबुंखौमा आरो जयनिं हाबाफारि जालाङो। बिपिएफनि गाहाय हाग्रामा महिलारिया बाहागो लानाय दिनैनि बे जयनिं हाबाफारियाव इउपिपिएल, बिजेपि आरो गुबुन गुबुन हानजा गौथुमनि दैदेनगिरि, सोद्रोमा आरो रायजो राजाफोरा बिपिएफ हानजायाव हाबो। गुबुन फारसेथिं दिनैनि बे जयनिं हाबाफारियाव बिपिएफनि एमएलए दुर्गादास बर'आ बाहागो लानानै खौरां बिजोङाव ओरैबायदि बुङो। এই মুহূৰ্তত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি চাহ বাগিচা মানে তেখেতসকলৰ ভোট বুলি ভাবে। তাৰ লগতে প্ৰমোদ বড়ো চাহ বাগিচাৰ ব্যক্তিসকল যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আমিয়ে ভোট পাম তেনেকুৱা এটা ভাবে। কিন্তু মই আচৰিত হৈছোঁ, ননাইপাৰা বাগানত মই ইয়াৰ আগতেও দুমাহমান আগতে আমাৰ ফুড ৰেলী হৈছিলে, তেতিয়াও আহিছোঁ। আৰু আজি মই দেখি আচৰিত হৈছোঁ যে ফুড ৰেলীতকৈও বেছি মানুহ হৈছে তাকো আমাৰ দলত যোগদান কৰিবলৈ। ৩,০০২জন মানুহ আজি যোগদান কৰিব। ৩,০০০ বিজেপিৰ পৰা 900+, ইউপিপিএলৰ পৰা 300 এটা কম, আৰু বাকী অন্যান্য দলৰ পৰা আমাৰ দলত যোগদান কৰিব। আৰু আমি তেখেতসকলক দেখিছেই, আমি ৰাজহুৱাভাৱে আদৰণি জনাইছোঁ। আৰু এটা বস্তু স্পষ্ট হৈছে যে আগন্তুক BTC ইলেকশ্যন জাষ্ট ৰাইজে ৰখি আছে প্ৰমোদ বড়োক বিদায় দিবলৈ আৰু হাগ্ৰামাক আদৰিবলৈ। বৰ্তমান সমাগত যি লোকসভা নিৰ্বাচন, ইয়াত দুজনকৈ আপোনালোকে প্ৰাৰ্থী দিয়াৰ এটা মনস্থ কৰিছে, কোকৰাঝাৰ, দৰং, ওদালগুৰি। এইটো মনস্থ নহয়, সিদ্ধান্ত। ইতিমধ্যে CWC সিদ্ধান্ত লৈছে দৰং, ওদালগুৰি আৰু কোকৰাঝাৰত কেণ্ডিডেট দিব। আৰু খুব কম দিনৰ ভিতৰত মই জনাত আৰু জানুৱাৰীৰ ফাৰ্ষ্ট পাৰ্টতেই দৰং, ওদালগুৰিৰো প্ৰাৰ্থী তেওঁ ঘোষণা কৰিব। কোকৰাঝাৰত আমাৰ খাম্পা গয়াৰী, বৰগয়াৰী প্ৰায় ফাইনেল হৈছে। আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু এইবাৰৰ দৰং, ওদালগুৰিৰ প্ৰেক্ষাপটত প্ৰথমবাৰৰ কাৰণে এটা আঞ্চলিক ৰাজনৈতিক দল BPF-এ সমূহ সমৰত নামিব আৰু বিজয়ী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এইবাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, বিজেপি, BPF আৰু পিছে পিছে কংগ্ৰেছ থাকিব। বিটিআৰত নতুনকৈ দল মানে উত্থাপন হৈছে, কি কয়? নতুন দল মানে মই বুজা নাই। বিটিআৰত নতুন দল মানে জন্ম হৈছে, পলিটিকেল পাৰ্টিৰ পাব্লিক ৰিলেশ্যন পাৰ্টি। আৰু সেইটোতো গণতান্ত্ৰিক ৰাজ্য, এইখন গণতান্ত্ৰিক অঞ্চল। আমাৰ BTC অঞ্চলটো 6 দিলে নতুন দল গঠন হ'ব পাৰে। গতিকে সেইফালৰ পৰা নতুন দল গঠন কৰিলেই যে ৰাইজে আদৰি ল'ব সেইটো নহয়। তেখেতসকল যদি প্ৰকৃতাৰ্থত BTC ৰাইজৰ সেৱা কৰিম বুলি ভাবিছে, খুব ভাল কথা। যদি কাৰোবাৰ বি টিম হৈ কাৰোবাৰ ভোট নষ্ট কৰিবৰ কাৰণে ভাবিছে, তেতিয়াহ'লে BTC সমগ্ৰ ৰাইজৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হ'ব। প্ৰমোদ বড়ো ছাৰে কৈছিলে যে মানে যোনটো এতিয়া BTCত অহা নিৰ্বাচন MP ইলেকশ্যনৰ কাৰণে MP-টো জিকাই পালে প্ৰমোদ ডাঙৰীয়ে কৈছে যেনিবা আকৌ নৰেন্দ্ৰ মোদীক আকৌ আমি মানে তাক প্ৰধানমন্ত্ৰী বনাব লাগে বুলি কৈছে। কিন্তু আমি নিশ্চয় দেখা পালোঁ আমাৰ যোনটো ভূপেশ কলিতা প্ৰেচিডেণ্ট অফ BJP, তাই কৈছে আমি লাহে লাহে BTCটো আমি চলাম বুলি ক'লা। একেতো আপুনি কি কয়? মই আপুনি যিটো প্ৰশ্ন কৰিছে, মোৰো প্ৰশ্ন সেইটোৱেই যে কি কাৰণত প্ৰমোদ বড়োৱে বুজি পোৱা নাই যে এদেও দুদেওকৈ লতা নিয়াৰ চেও ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। মই পূৰ্বতেও কৈছোঁ যে ৰণোজ পেগু ডাঙৰীয়া এগৰাকী জাতীয়তাবাদী নেতা আছিল, বহুত দিন সংগ্ৰাম কৰিছে মিচিংসকলৰ হৈ। ৰণোজ পেগু ডাঙৰীয়াকো BJPত নিৰ্বাচন খেলিবলৈ বাধ্য কৰালে। টংকেশ্বৰ ৰাভা, তেওঁ বহুদিন নিজৰ ৰাভা জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছে। তেওঁ ৰাজনৈতিক দলটোৱে লোকেল ইলেকশ্যন নিজৰ চিম্বলেৰে খেলিলে, কিন্তু MLA-টো খেলিব নিদিলে, BJP খেলিলে। আমাৰ মিচিংসকলৰ ৰমাকান্ত দেউৰীও লোকেল ইলেকশ্যন নিজৰ চিম্বলত খেলিলে, আৰু ৰমাকান্ত দেউৰীক বাধ্য কৰোৱা হ'ল তেওঁ পদুম ফুলেৰে ইলেকশ্যন খেলিবলৈ। গতিকে ক্ৰমাগতভাৱে যদি প্ৰমোদ বড়োকো ভৱিষ্যতে এইটো আচৰিত নহ'ব যে প্ৰমোদ বড়োৰো যে দলীয় নেতা কৰ্মীসকলে MCLA, MLA ইলেকশ্যন আপোনালোকে BJP দলৰ হৈ নেখেলিব, তাৰ কোনো মানে নাই। গতিকে ভাৰতীয় জনতা যিকোনো ৰাজনৈতিক দলৰ
নিজৰ আধিপত্য সম্প্ৰসাৰণ কৰিব বিচৰাটো স্বাভাৱিক। ভাৰতীয় জনতা পাৰ্টীয়ে উচিত কথা কৈছে যে আমি ভৱিষ্যতে BTC দখল কৰিম। আমিহে সাৱধান হ'ব লাগে, প্ৰমোদ বড়ো সাৱধান হ'ব লাগে। প্ৰমোদ বড়ো কথা নাই বতৰা নাই, তেওঁলোকক বৰ ঘৰত সোমাবলৈ দিছে। গতিকে মই ভাবোঁ বিজেপি যিমান দায়ী হ'ব, প্ৰমোদ বড়ো 10 গুণ বেছি দায়ী হ'ব। সি জাতিৰ কাৰণে, BTC জাতিৰ কাৰণে যদি তেনেকুৱা হয় আপোনালোকে কোৱা কথাটো, তেওঁ জাতিৰ কাৰণে কলংকিত নায়ক হ'ব।